নমস্কাৰ। আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 21 অনুসৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পুৰুষ বা মহিলা হওক 18 বছৰৰ যদি ওপৰত হয় অৰ্থাৎ মেজৰ হয় তেতিয়াহ'লে নিজৰ পচন্দ অনুসৰি লাইফ পাৰ্টনাৰ চুজ কৰিব পাৰে বা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে। কিন্তু ইছলাম ধৰ্মৰ লোকসকলে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব নে নাই এই সম্পৰ্কে আজি অকণমান আলোচনা কৰিম। ৰিচেণ্টলি এজন বিবাহিত মুছলিম পুৰুষে এলাহাবাদ হাইকোৰ্টত এখন পিটিশ্যন ফাইল কৰিছিলে আৰু কৈছিলে যে তেওঁ অলৰেডি এগৰাকী মহিলাৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত আছে, কিন্তু যিহেতু তেওঁক আন মানুহে অসুবিধা কৰে গতিকে তেওঁক আদালতৰ পৰা এটা অৰ্ডাৰ লাগে, এটা হুকুম লাগে যাতে তেওঁ ভালদৰে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে। তেতিয়া এলাহাবাদ হাইকোৰ্টে কৈছে যে যিহেতু ইছলাম ধৰ্মত ধৰ্মীয় মতে অবিবাহিত পুৰুষ বা মহিলাই লিভ ইন ৰিলেশ্যনশ্বিপৰ দৰে সম্পৰ্কত থকাটো ষ্ট্ৰিক্টলি নিষেধাজ্ঞা কৰা আছে বা অবিবাহিত পুৰুষ মহিলাই বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰে, সেইটো হাৰাম বুলি উল্লেখ আছে। গতিকে এই ক্ষেত্ৰত বিবাহিত মুছলিম পুৰুষ বা মহিলাই লিভ ইন ৰিলেশ্যনশ্বিপৰ দৰে সম্পৰ্কত থাকিব নোৱাৰিব, কাৰণ এই ধৰণৰ সম্পৰ্ক এখন ঘৰ নষ্ট কৰে, এখন সমাজ নষ্ট কৰে আৰু মৰেলিটিৰ এগেইনষ্টত যায়। গতিকে এলাহাবাদ হাইকোৰ্টে জাজমেণ্ট দিছে যে ইছলাম ধৰ্মৰ লোকসকলে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব। যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট কৰি জনাবচোন যে লিভ ইন ৰিলেশ্যনশ্বিপ আমাৰ সমাজৰ বাবে বৰ্তমান কিমান ভয়াৱহ হৈছে, বা যদি কিছুমানে তাৰ উপকাৰিতা যদি তেওঁলোকে ভাবে যে কিবা উপকাৰো আছে জনাবচোন, কাৰণ আলোচনা পৰ্যালোচনাৰ বহুত প্ৰয়োজন আছে বৰ্তমান সময়ত। আজিলৈ এইখিনিয়ে, আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত। সকলোৱে ভালে থাকক, সাৱধানে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।